You said never let me go. You said never let me go. Bye bye, bye bye, bye bye. তো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া মানে মই এফালে গৈ আছোঁ, মানে কি আমাৰ খুৰাৰ ঘৰ গৈ আছোঁ। তাত এটা অনুষ্ঠান পাতিছে। অনুষ্ঠান মানে মোৰ ভণ্টিৰ মুখত ভাত দিয়া অনুষ্ঠান। তাত যাওঁ, আমাক চাহ তাহ দিও মতা হৈছে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বতৰটো চাওকচোন কি ধুনীয়া কৰিছে এইকেইদিন, মানে মোৰ মনটো ভাল লাগি যায় আৰু একদম ৰাতিপুৱা উঠিয়ে। ৰাতি বৰষুণ দিয়ে, দিনতো এনেকুৱা কৰি থাকে বতৰটো। মোৰ এনেকুৱা হৈ দিলে বহুত মনটো ভাল লাগে। আৰু এয়া মই খুৰা ঘৰ আহি পালোহি। মানে মানুহবোৰ অহা নাই, অকল খানা বনোৱাত এতিয়া লাগিছে আৰু এইফালে মানে ৰেডি কৰিছে আৰু লাহেকৈ। যিহেতু এয়া আমাৰ গাঁৱৰ মানুহবিলাক হয়, এওঁলোকে বহুত বেছি হেল্প কৰে। কিবা এটা হ'লে সকলো লাগি মেলি মানে কামবোৰ ধুনীয়াকৈ কৰে। সৌ আমাৰ মহা, মোৰ নিজৰ মহা, তেওঁ বনাব মানে খানাটো। এয়া কাৰোবাক লাগিলে জনাব দেই, কণ্টেক্ট কৰিব মোক, বিৰাট ধুনীয়া বনায়। তাৰপৰা এই সকলো লাগি আছে। তো ভিতৰলৈ আহিছোঁ। পৰিৱেশটো মানে এতিয়া কোনো অহাই নাই, পিছে ঘৰৰ এয়া অলপ চলপ আলহী আহি আছে, বেছি নাই অহা। আৰু এয়া আমাৰ ৰুহি, যাৰ আজি মুখত ভাত দিয়া অনুষ্ঠানটো আছে। তাই মানুহবোৰ নাই অহা এতিয়ালৈকে। এয়া খুৰীৰ বায়েকহঁত আহিছে, আহিব আৰু লাহেকৈ, যিহেতু এতিয়া ৰাতিপুৱাই হৈ আছে 10টা চাৰে 10টা। তো সেয়াই আৰু, চাই থাকক ভিডিঅ'টো। ওলোৱা নাই যে তোমালোকে, ওলোৱা আকৌ। অঁ, পেম্পাছটো খাই থাকে নেকি? হা, খাই থাকে নি? আৰু এইফালে ইহঁতকেইটাই মানে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু মই যিহেতু অলপ চাহ দিছোঁ মানুহবিলাকক, মানে বাহিৰত কাম কৰা মানুহবিলাকক অলপ চাহ দিওঁগৈ। তো ষ্টাৰ্ট কৰিছোঁ আৰু লাহেকৈ। আৰু এইফালে পায়স বনাই থৈছে, যিহেতু চবকে মানে পায়স দিব অলপ অলপ। মানে খানা যেতিয়া দিব, খানাৰ লগতে পায়স অলপ অলপ দিব। তাৰপৰা এইফালে সকলোবোৰ লাগি আছে, আপোনালোকক দেখাইছোঁৱেই। মানে বহুত কিবাকিবি বনিব আজি মানে খানা। এইফালে আমাৰ পেহা, আদা নহৰু এইবিলাক মিক্সিত দিয়া হ'লেও হয়, বাট মিক্সিটো বেয়া হ'ল বুলি মাছখিনি ক'লে, ফ্ৰাই সেইটো কৰি কাৰণে লৈছে ন খুন্দি আগে? আছে। এইফালে চিলি ফিছ বনাব, আৰু লগতে চিকেন বনাব, আৰু মিক্স ভেজ বনাব। তাৰ কাৰণে ৰঙালাও আলু এইবোৰ কাটি আছে। তাৰপৰা দাইল বনাব, আৰু বহুতকেইটা আইটেম আছিলে। তো সেয়াই আৰু এইবোৰ ঘৰত। আৰু আপোনালোকে জনাব ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে। ইহঁতি বহুত কষ্ট কৰি বনাইছে, বাচ্চাকেইটাই বহুত ধুনীয়াকৈ, মানে মোৰতো ভালেই লাগিছে। তো কিনাৰতে আৰু এজন খুৰা ঘৰ আছে। ভাবিলোঁ ভাত কেইটামান খাই লওঁ, ঠাণ্ডা ভাত আছিলে যিহেতু। তাৰপিছতে আৰু অলপ যিবোৰ চিকেন বনাইছে, তাৰ কাৰণে লিভাৰ চিভাৰবোৰ থাকি গৈছিলে, এনেকৈ ছাল তালবোৰ, সেইবিলাক মানে কাটি মেলি খুৰাই ৰেডি কৰি থৈছিলে। তো ভাবিলোঁ সেইখিনি আলুৰ লগত ভাজোঁ। আৰু এইখন বিল হয়, আমাৰ গাঁৱৰ মানে ঘৰ পাছফালে আছে। আৰু মই এইবোৰ অলপ কাটি লৈছোঁ, যোগাৰ কৰিছোঁ। মানে সেইখিনি আলুৰ লগত ধুনীয়াকৈ জ্বলা দি ভাজিম এতিয়া। আৰু সেই ঠাণ্ডা ভাতখিনিৰ লগত অলপ অলপ খাই ল'ম, যিহেতু ভাত বনাওঁ, মানে ভাত যেতিয়ালৈকে হ'বগৈ খানাটো অলপ টাইম লাগিব। সেইকাৰণে ভাবিলোঁ আমি মানে খাই ল'ম। অকল বোলে এজনী একো নাই। একো নাই। তো এইয়া কিবাকিবি আছে, লিভাৰ আছে, আৰু কিবা চালডাল আছে নেকি নাজানো দেই। তাৰপিছতে এইখিনি ধুনীয়াকৈ ভাজিছোঁ, জ্বলা সৰহকৈ দি। তো এতিয়া ভাতৰ লগত খাই ল'ম। তাৰপৰা মাজতে আহিলোঁ, এয়া আলহী আহি আছে আৰু পৰিয়ালৰ মানুহবিলাক লাহে লাহে। এয়া খুৰী, এয়া খুৰীৰ বায়েক, এয়া খুৰীৰ মাক, আইতা। তো এয়া ৰুহিৰ কাৰণে ৰেডি কৰিছে, নিয়মৰ কাৰণে বহুত কিবাকিবি। তাৰপিছতে খুৰী ক'লোঁ ৰুহিক উলিয়াই দিবৰ কাৰণে, যিহেতু। আৰু ফ্ৰকটো পিন্ধাইছোঁ, তাই ইমানেই কান্দিছে মানে কমফৰ্ট হোৱা নাই। ফ্ৰকটো যিহেতু আপোনাৰ নেটৰ হয়, অকণমান নেটটো আপোনাৰ কোমল নহয় নেটটো। তো বিৰাট অশান্তি পাইছে, হ'লেও উপায় নাই, খুৰায়েকে আনি দিছে মৰমত। তো পিন্ধাই দিছোঁ, আৰু ভালেই লাগিছে। কিন্তু তাই বহুত বেছি কমফৰ্ট হোৱা নাই মানে। তো এইটো কেক আনিছে বায়েকে। তো ভাবিলোঁ কেকটো অলপ ডেক'ৰেশ্যন কৰোঁ, ফুল বিচাৰিবলৈ আহিলোঁ। উপায় নাই। তো মই অলপ
ফুল ছিঙিব নেপায়, ইমান ফুলখিনিও শুৱনি কৰে, তথাপিও উপায় নাই, দুপা আছিলে গোলাপ ফুল দিলেহে বেছি ভাল লাগে। তো মই এইখন টেবুলখন মানে সজাব চেষ্টা কৰিছোঁ যিমান পাৰোঁ। তাই যিহেতু এইয়া সৰি ৰুহি কান্দি আছে দেখিছেনে, বিৰাট অশান্তি পাইছে। কিন্তু আচলতে সৰু ল'ৰা ছোৱালীবিলাক এনেকুৱা কাপোৰবোৰ পিন্ধিবলৈ একেবাৰে কমফৰ্ট নহয়। তো এইখিনি ভালকৈ সজাই দিছোঁ আইটেমছবিলাক চবৰে অলপ অলপ, যিহেতু নিয়ম কৰিব এতিয়া। অলপ কিতাপো দিয়ে ইয়াত, কিতাপ দিছে কুঁহিপাত, আমি আগতে পঢ়িছিলোঁ কুঁহিপাত। এইয়া খুৰায়েকে পইচা দিছে, যিহেতু পইচা চুব লাগে মানে নিয়ম হয় বহু সোণৰ বস্তুটো। মমায়েকে এয়া খুৱাইছে, নিয়মটো কৰিছে। তাই মানে বিৰাটেই কান্দিছে, মানে ইমানেই কান্দিছে, শিকতে বেয়া লাগি গৈছেগৈ ছোৱালীজনীলৈ। কিন্তু উপায় নাই, কিন্তু নিয়মটো কৰিবৰ কাৰণে যেনে তেনে মানুহ চব, আৰু আচলতে ভিৰ হৈ গৈছে যে তাই মানে বহুত ভয় খোৱা নিচিনা হৈ গৈছে, মানে ইমানেই কান্দিছে চাওকচোন তাই। আচলতে তাই ঘৰত অকলীয়াকৈ থকা নিচিনা চাইলেণ্টকৈ থাকে যে, মানুহ বেছি হ'লে মানে একদম কিবা হৈ যায়, মানে অশান্তি পায় মানে তাই। আৰু আমি গোটেইখিনি একদম ভিৰ হৈ তাইৰ সন্মুখতে আছোঁ, তাই চাগে ভয়ে খাইছে, মানে অকণো ৰখাই নাই, ইমানেই কান্দিছে। তো যিকেইজনে নিয়ম কৰিব লাগে ইম্পৰ্টেণ্টকৈ, সেইকেইজনে খুৰায়েক হয়, এয়া ভাইদা, সেইদিনা দেখিছিলে ব্লগত। তো ভাইদাই নিয়মটো কৰি দিছে আৰু তাৰপাছত আমি লাহে লাহে এনেই আৰু অলপ চলপ নিয়ম কৰি দিম আৰু। চবেই এটা এটাকৈ গিফ্ট দি নিয়মবোৰ কৰিছে আৰু। তাই ইমানেই কান্দিছে, এতিয়া ৰখি দিয়া হ'ব মানে, যিহেতু নিয়ম কৰিব নোৱাৰিলে, ইমানেই কান্দিছে। মই কাপোৰ সলাই পিনে এনেই অকণমান তাইক খুৱাই দিছোঁ। তাৰপাছত আমি বনালোঁ, যিহেতু গাঁৱৰ ছোৱালী ভণ্টিকেইজনীক লগ পালোঁ, তো সেইটো কাৰণে অকণমান ৰিলচ বনালোঁ। তাৰপাছতে খোৱা আৰম্ভ হৈছে আৰু ঘৰৰ পৰিয়ালৰ মানুহখিনি যিখিনি আগতীয়াকৈ আহিছে সেইখিনি খাই লৈছে। আৰু আমি যিহেতু অলপ আগত ভাত খালোঁ, সেইটো কাৰণে আমি এতিয়া নাখাইছোঁ, অলপ দেৰিকৈ খাম বুলি ভাবিলোঁ। তো সেয়া খাই আছে, এয়া চব ঘৰৰ মানুহে খাই আছে, খুৰা খুৰী পেহা চবেই খাই আছে। এতিয়া ঘৰৰ মানুহখিনিয়ে খাই লওক, যিহেতু এতিয়া গৰমে গৰমে অলপ টেষ্ট পাব খাই, ঠাণ্ডা হ'লে ইমান ভাল নাপাব। এয়া চিকেন, চবেই খাইছে আৰু লাহেকৈ। তাৰপাছত অলপ দেৰি পাছত ভাবিলোঁ আমিও খাই দিয়াই ভাল হ'ব, ভোক নালাগিলেও, যিহেতু ঠাণ্ডা হৈ গ'লে আৰু টেষ্ট নাপাম। কিন্তু টেষ্টিয়ে হৈছিলে, কিন্তু ঠাণ্ডা হৈ গ'লে যিমান টেষ্ট বনালেও মানে অকণমান টেষ্টটো কম হৈ যায়, সেইকাৰণে ভাবিলোঁ অলপ টেষ্ট কৰিবলৈ খাই লওঁ। তো আমি গোটেই ছোৱালীকেইজনীয়ে খাই ল'লোঁ। তাৰপাছত এই ল'ৰাখিনিক দিলোঁ, তাহাঁতক বহিব দিলোঁ। তাৰপৰা আমি অকণমান হেল্প কৰি দিলোঁ, অকণমান লাগি মেলি দিলোঁ মানুহবিলাকক। পূৰা ডাবল চিকেন লৈ লৈছে আমি। তো এয়া আমি অলপ হেল্প কৰি দিছোঁ ছোৱালীখিনিয়ে খাই বৈ, যিমান মানুহ আহিছিলে সেইটো সময়ত আমি অলপ হেল্প কৰি দিলোঁ। ল'ৰাখিনিকো খাই ল'ব ক'লোঁ, যিখিনিয়ে মানে বিলাব, কাৰণ যিহেতু সিহঁতি আকৌ বিলাব লাগিব। অলপ দেৰিকৈ মানুহটো আহি যাব বহুত, এতিয়া গধূলি সময়ত, এতিয়া গধূলি হ'ল, এতিয়া গাঁৱৰ গোটেই মানুহখিনি আহিছে, বহুত ভিৰ হৈছে, সেইটো কাৰণে বেছি ভিডিঅ'ও কৰা নহ'ল, অলপ চলপ এনেই দেখাইছোঁ। এইফালে কিছুমান আলহীক চাহ দিবলগীয়াও হৈছে, তো এয়া চাহো দি আছে, এইফালে ভাতো দি আছে। তো এনেকৈ আমি দিনটো পাৰ কৰিছোঁ আৰু লাহেকৈ। এয়া আমাৰ বিলনীয়াকেইটা, আমাৰ ডেকা ল'ৰা গাঁৱৰ এইকেইটা, এহেঁতিয়ে মানে বিলাই আছে আৰু। তো সেই আৰু মানুহ হৈছে, বহুত মানুহ হ'ল। আৰু এইফালে ৰখি আছে গাঁৱৰ মানুহবোৰ, মানে হেৰি হ'লে, খালী হ'লে আকৌ ইহঁতক বহোৱা হ'ব। তো সেয়াই। আৰু এয়া মৰমৰ ভণ্টিকেইজনী আহিলে। মানে ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। আমি এতিয়া ভাত পানী খাই, মানে কেতিয়াবা ভাত খালোঁ, আৰু এতিয়া আলহী আহি আছে। এতিয়া কেইটা বাজিলে, এতিয়া
আপোনাৰ 6:40 হ'ল, 7টা বাজিব হ'ল। মানে আমাৰ এতিয়া গাঁৱৰ মানুহবোৰ এতিয়াহে অলপ ভিৰ হয়, তো এতিয়া চবেই ভাত খাই আছে, মেলি আছে, শেষ হ'ব আৰু এতিয়া 7:30মান বাজিবগৈ চাগে। তো ভিডিঅ'টো মই ইমানতে শেষ কৰিম আৰু কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই, আৰু যদি ভাল পালে তেন্তে লাইক কৰি দিব, আৰু যদি কোনোবা নতুন হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰে। তো নতুন এটা ব্লগৰ সৈতে আপোনালোকক লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।